মৃত্যু মানে কি? আমি বহুতে এইটো নাজানো যে মৃত্যু মানে কি। মৃত্যু মানে পাপ নেকি? মৃত্যু মানে কি য'ত এজন মানুহে না অৰ্থাৎ এজন মতা মানুহে অকলবিলাক এৰি পেলাই অকলে থাকিবলৈ আৰম্ভ কৰি দিয়ে। ইয়াক তুমি মংমত বুলি বুজিব পাৰা। মংমত মানে কি য'ত তুমি সনেকে ডিচিনে কৰি থাকিবলৈ আৰম্ভ কৰি দিয়া। লেকিন এই যে মৃত্যুটো আছে না এইটো অলপ কষ্টকৰ। মৃত্যুত কি মানে তুমি অকলে থাকিবলৈ আৰম্ভ কৰি দিয়া আৰু এইটো তুমি এই কাৰণে কৰা যে তুমি না মহিলাৰ লগত সকলো সম্পৰ্ক বাদ দি দিয়া। অৰ্থাৎ তুমি কি কৰা তুমি সকলোবিলাক বাদ দি পেলাই পাহাৰত থাকিবলৈ আৰম্ভ কৰি দিয়া আৰু তুমি এইটো প্ৰতিজ্ঞা কৰা যে তুমি আজিৰ পৰা মহিলাৰ লগত কথাই নাপাতা। এইটো অলপ শুনিবলৈ ক্ৰিঞ্জ হয়নে নহয়? এইকাৰণে মৃত্যুৰ ৰাস্তাটো বাছি নলবা। যদি এনেদৰে থাকিবলৈ ইচ্ছা আছে সন্ধিয়া নিচিনাকৈ থাকা যাক আমি কওঁ মংমত বুলি। মৃত্যুত তোমাৰ কোনো ধৰণৰ বেনিফিট নাই আৰু যদি আমি মংমতৰ ওপৰত যাওঁ তাত বহুতো বেনিফিট আছে। মংমত আমি কি কৰোঁ যে অলপ সময়ৰ কাৰণে আমি এই সংসাৰৰ সকলো মায়ে মোহ আমি বাদ দি দিওঁ। এইটো আমি এই কাৰণে নকৰোঁ যে আমি কাৰোবাৰ ওপৰত ক্ৰোধিত হৈ কাৰোবাৰ আমাৰ খং উঠি আছে সেইকাৰণে নহয়। এইটো আমি ইমান ভালৰ কাৰণে কৰোঁ। এইটো আমি এইকাৰণে কৰোঁ যাতে আমি ধাৰ্মিক হ'ব পাৰোঁ, যাতে আমি ভগৱানৰ লগত এটা ভাল সম্পৰ্ক কৰিব পাৰোঁ, যাতে আমি টকা পইচা উপাৰ্জন কৰিব পাৰোঁ। মানে সকলো ফালেৰে আমি ভাল হোৱাৰ কাৰণে আমি এইটো কৰোঁ। এটা কথা মই ক্লিয়াৰ কৰি দিব বিচাৰোঁ যে ইয়াত মই সন্যাসী মানে যে কৈ আছোঁ ইয়াত এইটো কোৱা নাই যে আমি সন্যাসী হৈ গ'লো। ইয়াত মই এইটো বুজাইছোঁ যে আমি সন্যাসীৰ নিচিনাকৈ কেনেকৈ থাকিব পাৰোঁ। এইটোৱে মন্দিৰত গৈ পেলাই আমি সন্যাসী হোৱা নাই। আমি এইখন সংসাৰতে আছোঁ কিন্তু এজন সন্যাসীৰ নিচিনাকৈ য'ত আমাক মায়া মোহে আকৃষ্ট কৰিব নোৱাৰে। এইটো কৈছোঁ মই। বহুতে আৰু এইটো বেলেগ ধৰণে লৈ যাব পাৰে না। তাৰ পিছত আমি সংসাৰৰ মাজলৈ আৰু পুনৰ কৰি আহোঁ আৰু আমি এজনী মহিলাৰ সৈতে বিবাহত আবদ্ধ হওঁ য'ত সেই মহিলাজনী ধাৰ্মিক হ'ব লাগিব আৰু লাভিং হ'ব লাগিব। সুন্দৰ নহয় নেকি? ইয়াত না সকলোৰে লাভ হয়। এইটোৱে উচিত ৰাস্তা।